হেল্ল' সকলোলৈ। চ' আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ল মাজবাট বুলি কয়, মাজবাটৰ পৰা আপোনাৰ একদম জগন্নাথ পুৰী তো মা দেউতা হয় মোৰ। চ' আমি গৈ আছোঁ আৰু ৰাতি প্ৰায় 1:20 মান হৈছিল চাগে। চ' আমাৰ প্ৰথম ডেষ্টিনেশ্যনটো হ'ল বৰঝাৰ এয়াৰপৰ্ট, লোকপ্ৰিয় গোপীনাথ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। তালৈ গৈ আছোঁ। চ' আমাৰ দাদাই গৈ আছে, ৰাতি দাদাই চলাই আছে। 2-3 ঘণ্টাৰ ভিতৰত পাই যায় গুৱাহাটী। শৰাইঘাট ব্ৰিজটো চাই বেলেগ ভাল লাগে দেই। আৰু আমি এয়াৰপৰ্ট প্ৰায় পাইছোঁহে। এইটো ব্লু লাইটছবিলাক, এইটো G20 তাৰ বেনাৰ পোষ্টাৰ। অৱশেষত আমি গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আহি পালোঁহি। চ' মই অলপ এয়াৰপৰ্টৰ ভিতৰত কি কৰিব লাগে বা কেনেকুৱা কি টিকেট কাউণ্টাৰত যাব লাগে সেইবোৰ বিষয়ে অলপ কৈ দিম। যোনে ধৰক প্লেনেদি যোৱা নাই কেতিয়াও আজিলৈ, তেওঁ অলপমান গম পাব, এটা আইডিয়া পাই যাব অলপ হ'লেও। আৰু যোনে গৈছে তেওঁ সেইখিনি জানিবই, তো তেওঁৰ কাৰণে নহয় এইখিনি পাৰ্ট। তো সকলোতকৈ আগত আমি এয়াৰপৰ্ট সোমোৱাৰ সময়তে আমি নিজৰ ID প্ৰুফ দেখাব লাগে। ID প্ৰুফ দেখাই উঠিয়ে চবচে প্ৰথম কাম আমাৰ বেগটো চেক কৰাব লাগে। তো স্কেনাৰ মেচিন থাকে এনেদৰে, তাতে সোমাই দিলে স্কেন হৈ যায়, স্কেন হৈ পেলাই ওলাই আহে। তাৰপাছত আপুনি নেক্সট টিকেট কাউণ্টাৰলৈ যাওক। আপোনাৰ যোনটো টিকেট কাউণ্টাৰ থাকিব, যোনটো ফ্লাইটৰ যোনটো কোম্পানী ধৰক এয়াৰলাইন্স কোম্পানী থাকে, যেনেকৈ আপোনাৰ ভিস্তাৰ হওক, ইণ্ডিগ' হওক, স্পাইচজেট হওক, তো সেইটো হিচাপত আপুনি যাওক। আৰু এইটো ট্ৰলি হয়, দেখা পাইছে, দবালেহে বস্তুটো যায় আকৌ দেই, নহ'লে নাযায়। তো চিষ্টেম বদলিলে কিবা কিবি। ইয়াতে বেগ আপুনি দিলে, নিজৰ বেগ 15 kg এভাৰেজ আপুনি লৈ যাব পাৰে, 15 kgতকৈ বেছি নোৱাৰে, নহ'লে এক্সট্ৰা চাৰ্জ লাগি যায়। তো G20 কা মাহল হে, G20 পৰা চলি আছে চব পিনে। চ' ইয়াতে কালচাৰ কিছুমান বস্তু দেখা পায়। চ' এইটো আমাৰ চেক ইন হৈ গ'ল, লাষ্ট চেকিং হয় এইটো আপোনাৰ। ইয়াৰ পাছত আপুনি ডাইৰেক্ট নিজৰ যোনটো গেট থাকে তালৈ প্ৰস্থান কৰিব পাৰে। আৰু গেট নম্বৰ আমাৰ 6 আছিল। গেট নম্বৰটো গম পোৱা যায়, টিকেটত লিখা থাকে, বা টিকেট কাউণ্টাৰত য'ত আপুনি টিকেটটো আপুনি পাইছে তাতেও আপোনাক কৈ দিয়ে। তো মোৰ মা দেউতাহঁতৰ ফটো চটো লৈ গৈ আছোঁ আৰু ৰাতিপুৱা সময়, টোপনিও লাগি আছে। মাহঁতে ৰাতিপুৱা হোৱাই নাই, মই শুইছোঁ 2 ঘণ্টামান। চ' আমাৰ গেট নম্বৰ 6, তো এয়া 6। আৰু মই জনাত মোৰ ফ্ৰেণ্ডৰ ভিতৰত মেক্সিমামে প্লেনেদি গৈছেই। চ' মই এনেও হ'লেও বনাই দিলেও মোৰ নিজৰ কিছুমান ফ্ৰেণ্ড আছে, সিহঁতে যোৱা নাই, চ' সিহঁতৰ কাৰণে এইটো হয় আৰু মেইনলি ভিডিঅ'টো। চ' আমি এতিয়া এয়াৰপৰ্টত আপোনালোকে কেতিয়াবা যদি যায়, সৰু পানী বটল এটা লৈ যাব কিন্তু দেই। ডাঙৰ পানী বটলটো সিহঁতে এলাও নকৰে, আপুনি সৰু পানী বটল লৈ যাব, নহ'লে সৰু পানী বটলৰ দামেই প্ৰায় 70 rupees হয়। চ' আপোনাৰ 2 ঘণ্টাৰ যদি জাৰ্ণি হয়, সৰু বটল লৈ যাব পাৰে, 500 ml এটা। মই দেউতাই কৈ আছে কিবা যাবলৈ ওলাইছোঁ। এয়া গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আমি এতিয়া বৰ্তমান বহি আছোঁ। 3:30 আমাৰ ফ্লাইট আছে, ইয়াৰ পৰা আমি কলকাতালৈ যাম। তাৰপাছত কলকাতাৰ পৰা ধন্যবাদ। বাকী পিছত আপোনাৰ যোগাযোগ কৰি থাকিম। চ' মোৰ টিকেট, এতিয়া ফ্লাইট বৰ্ডিং কৰিম। চ' আমি গৈ আছোঁ এতিয়া। এইটো ফ্লাইট বৰ্ডিং কৰিবৰ কাৰণে আপুনি যাব লাগে গেট নম্বৰ 6। মানে যোনটো গেট হয়, যোনটো গেট আপোনাৰ দিয়া হয় ধৰক হেৰিত টিকেটত, সেইটো হিচাপত গৈ থাকিলে হ'ল। আপুনি ধুনীয়াকৈ যোনটো ফ্লাইটত আপুনি যাব, সেই প্লেনটিৰ মানে আপুনি দৰ্জা মুখলৈ পাবগৈ আৰু। চ' আপুনি নিজৰ ছিট থাকে, তাতে একো হাবাথুৰি কৰিব নালাগে। আপুনি নিজৰ টিকেট যোনটো ছিট আছে, সেইটো হিচাপেই বহিব পাৰিব, বা আগত গ'লে পিছত গ'লে আপুনি দেখা পোৱা গৈছে বহুত মানুহ এনেকৈ আগে পিছে যায়, দৌৰি যায় বা দৌৰি নামি উঠে। 5-6 মিনিটৰ কাৰণে ইমান হাবাথুৰি কৰিব নালাগে, ধুনীয়াকৈ গৈ বহিলে হ'ল, নিজৰ ছিট থাকে চব। কিন্তু এতিয়া উৰিব, প্লেন উৰিব হ'লেও চাই আছোঁ ভিউ বাহিৰৰ। বহুত ঠাণ্ডা, ৰাতিপুৱা সময়ত বহুত ঠাণ্ডা। চ' এই পাপা মই চ' প্লেন এতিয়া জাষ্ট উৰিব আৰু টেক অফ কৰিব। গৈ আছোঁ আমি এতিয়া। সেয়া প্লেন ওপৰত আকাশত। সেয়া এটা ৱাশ্বৰুমো থাকে, আপোনাৰ ৱাশ্বৰুমত যাব পাৰে। ৰেড থাকিলে মানে ইউজ কৰিব নোৱাৰে, গ্ৰীণ মানে ইউজ। চ' ৰাতিপুৱা সময়ত উঠাটো টোপনিও লাগিছে চবৰে। চ' অলপ ৰেষ্ট লৈ লওঁ। মায়ে কিবা এটা অৰ্ডাৰ দিছে, মেগী। ইয়াতে মেগীৰো দাম বহুত হেভি হয়।
কাপা মিনিয়া বুলি কয়, কাপা মেগী কাপত থাকে আৰু মুঠতে। একচুৱেলি কলকাতা পালোঁ, কলকাতাৰ এয়াৰপৰ্ট আমি পালোঁ, নেতাজী সুভাষ চন্দ্ৰ বোস ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কলকাতা। ইয়াত আমি এতিয়া নেক্সট এটা ফ্লাইট আমি চেঞ্জ কৰিম, তো তাৰ কাৰণে আমি বেগ লাগেজ থাকে সেইবোৰ কালেক্ট কৰিব গ'লোঁ, কিন্তু গম পালোঁ যোনটো আমি দিছিলোঁ বেগ গুৱাহাটীতে সেইটো ডাইৰেক্ট ভুৱনেশ্বৰ পাম। কলকাতাত যদিও আমি বেলেগ ফ্লাইট চেঞ্জ কৰিব লাগে সেইটো ডাইৰেক্ট যাই ভুৱনেশ্বৰে পাব। চ' আপোনালোকক কেতিয়াবা গ'লে এনেকৈ কনফিউজ নাখাব। আপোনাৰ যদি ধৰক ট্ৰান্সফাৰ ফ্লাইট থাকে, চ' আপোনাৰ বেগটো য'ত দিয়ে তাতেই পাব আৰু ধৰক গুৱাহাটীত দিলে আপোনাৰ ভুৱনেশ্বৰ গৈ আছে, ডাইৰেক্ট ফ্লাইট নাই, দুটা ফ্লাইট আছে, তাতেই পাব আপুনি বস্তু, ইমান টেনশ্যন ল'ব নালাগে। আমিও সেইটো গম পোৱা নাছিলোঁ। চ' আমি এতিয়া আকৌ কলকাতা এয়াৰপৰ্টত আছোঁ, ইয়াতে আকৌ নেক্সট ফ্লাইটৰ কাৰণে হেৰি কৰিব যাওঁ, চেক ইন হ'ব আমাৰ চেম গুৱাহাটীত যেনেকুৱা হৈছিলে, চেক ইন হ'ব। এতিয়া জাষ্ট বডি চেক ইন হ'ব, টিকেট চাব আপোনাৰ, আৰু এটা ID প্ৰুফ সদায় লৈ যাব, ভাল ID প্ৰুফ অৰিজিনেল, ডুপ্লিকেট লৈ নাযাব। মানে ডুপ্লিকেট লৈ গ'লে কেতিয়াবা কিছুমান এয়াৰপৰ্টত মানে অলপ ষ্ট্ৰিক্ট থাকে, তো সিহঁতে কথা শুনাই দিয়ে বা কয় আৰু কিয় নাই অনা বুলি, বা এনেকুৱা পৰিস্থিতিৰ পৰাতকৈ আপুনি ধুনীয়াকৈ অৰিজিনেল এটা লৈ যাব। আধাৰ কাৰ্ড লৈ গ'লে বেষ্ট, পান কাৰ্ডো লৈ যাব পাৰে, ভোটাৰ ID আপোনাৰ যি আছে এতিয়া আৰু। চ' এইটো বহুত লম্বা চিৰি, দেউতাই গান গাইছে কিবা বেংগলী গান, বহুত ফেভৰেট হয় মোৰ দেউতা গান পালোঁগৈ আমি। চ' আমি এতিয়া চেকিং হ'ব আমাৰ এতিয়া ইয়াতে। টিকেট লৈ গৈছোঁ লগতেই দেখাব লাগে। চেক ইন হোৱাৰ পাছত আমাৰ এতিয়া গেট নম্বৰ 101 এইফালে যাব লাগিব। মা দেউতা, এতিয়া আমি আকৌ ছেকেণ্ড ফ্লাইটলৈ আমি যাম এতিয়া। ছেকেণ্ড ফ্লাইটত আমি তালৈ গৈ আছোঁ, বাছেদি লৈ যায় আৰু ধৰক আপোনাৰ কেতিয়াবা কি হয় ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট ফ্লাইটৰ দৰ্জালৈ থাকে, মানে গেটৱে থাকে, ডাইৰেক্ট গেট বনোৱা থাকে, কেতিয়াবা নাথাকে, কেতিয়াবা বাছেদি লৈ যায়, দুটা থাকে আৰু, এটা বাছেদি আৰু ডাইৰেক্ট গেট। তো এই বাছেদি আহিলোঁ আমি, এয়া আমাৰ ফ্লাইট। এতিয়া ইয়াৰ পৰা আমি ভুৱনেশ্বৰ এইটো ফ্লাইটতে যাম আৰু। চ' ফ্লাইটৰ ওচৰতো আৰু এবাৰ চেক কৰে আৰু টিকেটটো, আপোনাৰ টিকেটটো আছে, সেই টিকেটটো আপুনি লগতে ৰাখিব, টিকেটটো যি হ'লেও হেৰাব নালাগে। আৰু আজিকালি বৰ্ডিং পাছ ফোনতে ওলাই যায়, ফোনত বৰ্ডিং পাছো ৰাখিলে প্ৰব্লেম নাই, টিকেটটো ইনকেছ হেৰাই যায় বৰ্ডিং পাছেদিও কাম চলি যায়। বৰ্ডিং পাছ থাকিলে টিকেটৰ দৰকাৰেই নহয় কেতিয়াবা, কিন্তু হ'লেও আপুনি লৈ থ'ব পাৰে, টিকেটো লওক, বৰ্ডিং পাছো লৈ লওক। চ' আমি চবেই এক্সাইটেড, জগন্নাথ ধাম শ্ৰীকৃষ্ণৰ জেগা, তো বাবাৰ ধাম হয়, তো তেওঁ তাতে যাবলৈ ইচ্ছা বহুত দিনৰ পৰা আছিলে। আমি 10 বছৰ আগত গৈছিলোঁ, এতিয়া 10 বছৰ পিছত গৈ আছোঁ আমি এতিয়া তাতে। চ' উই আৰ ভেৰি এক্সাইটেড। চ' শুই গৈছে মা দেউতাহঁতি, ভাগৰ লাগিছে বহুত। চ' আমি ভুৱনেশ্বৰ লেণ্ড কৰিলোঁ এতিয়া। ভুৱনেশ্বৰৰ পৰা এতিয়া ভুৱনেশ্বৰ এয়াৰপৰ্টৰ পৰা আমি ওলামগৈ। এই ভুৱনেশ্বৰ এয়াৰপৰ্ট, চব এয়াৰপৰ্টত নিজৰ হেৰিটেজ কালচাৰবিলাকৰ ফটো ডিপিকশ্যন থাকে। অৱশেষত আমি ভুৱনেশ্বৰ আহি পালোঁ। এতিয়া আমাৰ গন্তব্য স্থান হ'ব পুৰী, পুৰীলৈ যাম এতিয়া আমি। চ' ইয়াতে ফটো আপুনি চাব পাৰে, এনেকুৱা আছিলে মানে আগতে ধৰক মানুহবিলাক। আকৌ এতিয়া বেগ পাম, আপোনাক যোনে বেগৰ কথা কৈছিলোঁ, এতিয়া সেই ফাইনেলি বেগটো আহি যাব। এইটো বেল্ট নাম্বাৰ আপোনাক কৈ দিয়ে, বেল্ট সেনেকৈ বহুত থাকে, আপুনি নামাৰ আগতেই গম পাই যাব কোনটো বেল্টত আপোনাৰ সেইটো আহিব আৰু আপোনাৰ বেগখন। চ' আমি এতিয়া ভুৱনেশ্বৰৰ পৰা পুৰী যাম। ভুৱনেশ্বৰ আহি পালোঁ আমি, গৈ থাকিম এতিয়া পুৰীলৈকে 60 কিলোমিটাৰ হয় এপ্ৰক্সিমেটলি, জগন্নাথ টেম্পুললৈকে, ধামলৈকে। আৰু ট্ৰেইনেদি যদি আহে কেতিয়াবা, ট্ৰেইনেদি বহুত ওচৰত, ডাইৰেক্ট আপুনি পুৰী একদম মন্দিৰৰ ওচৰতে পাই যাব। ট্ৰেফিকটো থাকিবই, চবতে ট্ৰেফিক, কিন্তু কম্পেৰেটিভলি অলপ কম পাইছোঁ দেই ভুৱনেশ্বৰ এয়াৰপৰ্টৰ ৰাস্তা দি যদি আহিছোঁ মই।
বাকী মই ভুৱনেশ্বৰত থকা নাই তো ইমান এক্সপিৰিয়েঞ্চ নাই, কিন্তু ইয়াতে ট্ৰেফিক কিন্তু কম পাইছোঁ। আৰু ইয়াতে মানে উৰিষ্যাত মানে ভুৱনেশ্বৰত আৰু পুৰীততো মন্দিৰে মন্দিৰ, আপোনাৰ ৰাস্তাই ঘাটে মন্দিৰ বহুত পাব, দেখুৱাম আপোনাক। কিন্তু ইয়াতে ভুৱনেশ্বৰতো মন্দিৰ বা হোটেলবিলাকো অলপমান মানে কালচাৰেল এটা পইণ্ট ডিপিকশ্যন পায় আৰু দেখা। আৰু এয়া আমাৰ লিখা আছে ধুনীয়াকৈ, আপুনি কোণাৰ্ক যায় কিমান দূৰ, পুৰী কিমান দূৰ, পুৰী কিমান কিলোমিটাৰ, চব দিয়া আছে, 52 কিলোমিটাৰ্ছ পুৰী। চ' সেয়া গৈ আছোঁ। যোনটো মাহত এতিয়া আমি গৈ আছোঁ তো ইয়াত গ্ৰীনেৰিজ আছে, প্লাছ অলপ গৰমো আছে। গৰম নোহোৱা নহয়, গৰম আছে কিছু। পুৰীত গৰম অসমতকৈ অলপ বেছিয়ে গৰম পাইছোঁ আমি, ভুৱনেশ্বৰ পুৰী। চ' ধাবা আছে তাতে, আৰু ৰোড চাইড ধাবাবিলাক থাকে তাতে, মানে ধুনীয়া খানা একদম, মানে ফ্ৰেছ খানা, হেল্ডি খানা। উহা চাউলৰ ভাত দিয়ে, উহা চাউলটো খাই ভালে লাগে, যিহেতু উহা চাউলৰ হেল্ডিও হয়, গ্লাইচেমিক ইণ্ডেক্স কম থাকে তাৰ। তো চুগাৰৰ মানুহবিলাকে খাব পাৰে, যে চুগাৰ আছে, আমাৰ দেউতাৰ চুগাৰ আছে। বৰ্তমান আমি ভুৱনেশ্বৰত ধাবা এখন অলপ দুপৰীয়া সাঁজ খাম বুলি ভাবিছোঁ, নিৰামিষ খাম আজি। ৰাতিও খোৱাই নাই, এটা বজাত লাগিছে, খাম বুলি ভাবিছোঁ। ভেৰি এক্সাইটেড। চ' এয়া ভাত দিছে, দালি দিছে, চ' আমি খাব লৈছোঁ এতিয়া। ভাত দালিটো তিতা কেৰেলা ভাজি দেই, প্ৰথম খাইছোঁ, ইমান ধুনীয়াকৈ ভাজিছে ইয়াতে। তিতা কেৰেলা মই মানে ভাল নাপাওঁ, এনে ইয়াতে খাইছোঁ, এইটো ধাবাতেই প্ৰথম। আৰু এইটো পুৰী যোৱা ৰাস্তা। চ' আমি গৈ আছোঁ এতিয়া। সেইটো মা গৈ আছোঁ, আমি গৈ আছোঁ, কি কৰিম আৰু মানে ইমান এক্সাইটেড হৈ আছোঁ, আমি কেতিয়া পাওঁ এনেকুৱা লাগি গৈছিল মানে। জয় বজৰংগবলী। চ' গৈ আছোঁ, ইয়াত চব বেনাৰ মাৰা আছে, এইটো CM হয়, উৰিষ্যাৰ CM। পুৰী 6 কিলোমিটাৰ্ছ। আপোনালোকে বিচাৰিলে ট্ৰেইনেদি আহিব পাৰে, ট্ৰেইনেদি যদি আহে, ট্ৰেইনেদি 2 দিন লাগে। আৰু কামাখ্যা ষ্টেচনৰ পৰা ডাইৰেক্ট পুৰী আহি পায়, পুৰী এক্সপ্ৰেছ বুলি কয়। আপুনি ডাইৰেক্ট গুৱাহাটী কামাখ্যাৰ পৰা উঠিলে ইয়াতে আহি পাই যাব। এইয়া জগন্নাথ টেম্পুল, জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ। জগন্নাথ ধাম এটা ধাম হয়, 4টা ধামৰ ভিতৰত। ইয়াৰ পৰিৱেশ অলপ ৰাজস্থান প্লাছ আছাম মিক্স টাইপ লাগিল, মানে এনভাইৰনমেণ্টটো সেউজীয়াও আছে, লগত অলপ ৰঙাবালিও আছে। এতিয়া জগন্নাথ টেম্পুলৰ ওচৰলৈ গৈ আছোঁ। এতিয়া হাইৱেৰ পৰা কাট খাই পেলাই মানে ভিতৰ ৰাস্তা আছে, মানে সেনেকৈ ভিতৰ ৰাস্তাতে যাব লাগিব। চ' আমি গৈ আছোঁ। এতিয়া গ্ৰীনেৰিজ বহুত আছে ৰাস্তাৰ ভিতৰত, বহুত ধুনীয়া লাগিল। ঘৰবিলাক চাব পাৰে, এনেকুৱা মানুহবিলাকৰ বহুত ৰঙীন দেই ঘৰবিলাক মানুহৰ, মানে ভেৰাইটি কালাৰ, বিৰাট ডাইভাৰ্ছ কালাৰ ইউজ কৰে মানুহবিলাকে, একেই কালাৰ ইউজ নকৰে মানে ঘৰত। চ' জয় হিন্দ। ফ্লেগ লগোৱা আছে, তো আপোনাক জুম কৰি দেখালোঁ। এতিয়া আমি গৈ আছোঁ পুৰীলৈ, পুৰী। তো আমি কেবটো আমাৰ এৰিলোঁ, মানে টেক্সিটো এৰিলোঁ, এৰি পেলাই এতিয়া বেটেৰী গাড়ী এটাত বহিছোঁ, আৰু নিজৰ হোটেল যোনটো বুক কৰিছিলোঁ আমি সেইপিনে গৈ আছোঁ। আৰু আমি যোনটো ভৱনত আছিলোঁ, এইটো বিষ্ণু ভৱন বুলি কয়, খুবেই ধুনীয়া জেগা, পাণ্ডা তাৰে আছে। আৰু ভৱনটো একদম মন্দিৰৰ পিছপিনে, ৱেষ্ট গেটতে আছে, একদম লাগি মানে আপোনাৰ 500 মিটাৰ্ছমান হ'ব মন্দিৰৰ পৰা। জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ ধাম। আহি পালোহি আমি। চ' বিৰাটেই মেজিকেল মুমেণ্ট আছিলে এইটো জেগা। অলপ কনষ্ট্ৰাকশ্যন চলি আছেতো, তো অলপমান এনেকুৱা, কিন্তু ন' ডাউট মন্দিৰটো মানে চালেই কিবা বেলেগেই লাগে মানে। ইয়াৰ যোনটো মিষ্ট্ৰিজবিলাক সোমাই আছে, ইয়াৰ যোনটো ভক্তি, ইয়াৰ যোনটো স্পিৰিচুৱেল পাৱাৰ বহুত বেছি মন্দিৰটোৰ। চ' মই নাজানো মই কিমান আপোনালোকক ক'ব পাৰিছোঁ কথাখিনি, বাট হোটেলৰ ভিতৰত সোমালোঁ আমি। এতিয়া হোটেলত আছোঁ আমি এতিয়া, আৰু ৰুমটো অলপ দেখাইছোঁ। আৰু নেক্সট ভিডিঅ' মই আপলোড কৰি আছোঁ, জগন্নাথ টেম্পুল, বিচ, ক'ত গ'লোঁ, কি কৰিলোঁ, কেনেকুৱা লাগিল এক্সপিৰিয়েঞ্চবিলাক। আশা কৰিলোঁ আপুনি ভিডিঅ'টো চাই কিছু ভাল পালে। টেক কেয়াৰ গাইজ, এণ্ড জয় জগন্নাথ, জয় জগন্নাথ, জয় জগন্নাথ।